Hello friends, welcome to my channel. আজি মই বহুত দিনৰ পিছত আপোনালোকৰ কাৰণে এটা vlog লৈ আহিছোঁ আৰু vlogটো মই এই কাৰণে বনাইছোঁ আজি মই আপোনালোকক মোৰ লগতে আপোনালোককো লিডুলৈ লৈ যাম আমিও লিডুলৈ গৈ আছোঁ তো আপোনালোককো মোৰ লগতে লৈ যাম বলক তেন্তে যাওঁ এতিয়া আমি নগাঁও মোৰ ঘৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ তো তেন্তে বলক আপোনালোককো দেখাম তাত এয়া আমি কাজিৰঙা এয়া বা মোৰ ছোৱালী আহিছো ভিনদেউ আহিছে আৰু মোৰ হাজবেণ্ড আহিছে এয়া আমি আহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পাইছোঁহি ইয়াতে আমি এতিয়া সেৱা কৰিম আমি বুঢ়ীমাই থানত সেৱা কৰিলোঁ আমাৰ যাত্ৰালৈ যাওঁ এয়া আমি চিপছ কিনিছোঁ খাবলৈ গাড়ীত এতিয়া আমি মৰাণ পাইছোঁহি এতিয়া 9:10 হৈছে ৰাতি মৰাণত ৰখিছোঁ কিবা অলপ ক'ল্ড ড্ৰিংকছ খাওঁ কাৰণ তিনিচুকীয়া পাবলৈ আৰু টাইম আছে হোটেল পাবলৈ চ' অলপ ফ্ৰেছ হৈ লওঁ তো এয়া আমাৰ হোটেলত ৰুম বুকিঙৰ কাম আমাৰ তো ফাইনেলি আমি আহি হোটেল পালোহি এতিয়া 11:30 বাজিছে ভাগৰ লাগিছে তিনিচুকীয়াত আমি সোমাইছোঁ ৰুমত এতিয়া অলপ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ ডিনাৰ কৰিলোঁ এইটো ৰুম ভাল লাগিছে খুব ধুনীয়া আৰু খুব চাফা আমাৰ খানা ৰেডি আছে এইফালে বাথৰুম আছে হাজবেণ্ডে গা ধুই আছে স্পেচিয়েলি বেছি মানে বিশেষকৈ বেছি এইকাৰণে ভাল লাগিছে ইয়াতে ৱাইফাই আছে ফ্ৰী ৱাইফাই আছে চ' মোৰ অলৰেডি নেট পেক খতম হ'ল এতিয়া মই যিমান পাৰোঁ ৰাতিটো ৱাইফাই ইউজ কৰিব পাৰিম ন' প্ৰব্লেম আৰু খুব চাফা বাথৰুম খুবেই চাফা গৰম পানীৰ ব্যৱস্থা থাকে চবতে থাকে আছে ভাল লাগিছে ডিঅ'ৰ ৰেচিডেঞ্চি আপোনালোকেও তিনিচুকীয়ালৈ আহিলে ডিনাৰ কৰিব লৈছোঁ চিকেন প্লেন ৰাইচ আৰু পনীৰ দেৰিও হৈ গ'ল এবাৰে ছাৰ্ভ কৰি আছে এয়া মই খাব লৈছোঁ খাওঁ এতিয়া
ইয়াতে লগ পাম সো এতিয়ালৈ বাই গুড নাইট বাই বাই হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং আমি উঠিলোঁ এতিয়া মা পাপাই গা ধুই আহিলে আৰু মই এতিয়া গা ধুই আহিছোঁ মায়ে ওলাই আছে মেকআপ কৰি আছে তলত লগ পাইছোঁ ফাইনেলি ওলাই হ'ল আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিব যাওঁ তলত তাৰ পাছতে আমি লিডুলৈ যাম মোক কেনেকুৱা লাগিছে জনাব আউটফিট ছোৱালী বা মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব টেষ্টি তো আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ তো ফাইনেলি আমি ওলাই হৈ গ'ল ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া চব ৰেডি লিডু যাবা বা বহি আছে আৰু মই ভ্লগ বনোৱাত বিজি আৰু এয়া মোৰ ছোৱালী তো একদম লিডুত লগ পাম আপোনালোকক বাই বাই তো আমি এয়া লিডুলৈ বুলি আহি আছোঁ এইটো মাকুম ৰোড ন আহি আছোঁ ইয়াৰ পৰা বেছি টাইম নালাগে কিমান কিলোমিটাৰ 30 কিলোমিটাৰমান হ'ব ন 62 কিলোমিটাৰ 1 ঘণ্টা লাগিব আৰু বেছি লাগিব 1 ঘণ্টাতকৈ বেছি লাগিব বোলে আৰু ইয়াতে বহুত ভিৰ বহুত জাম গাড়ী চ' একেবাৰে আপোনালোকক লিডুত লগ পাম বাই ফাইনেলি আমি মন্দিৰ পালোহি এতিয়া মন্দিৰত সোমাম এইফালে চাহপাতৰ বাগান আছে ইমান ধুনীয়া পৰিৱেশ আপাৰ আছাম ছাইডটো চাহপাতৰ বাগানৰ কাৰণে বহুত বেছি ভাল লাগে ন কাৰণ ইয়াৰ ৰাস্তাৰ কাষে কাষে ইমান ধুনীয়া ধুনীয়া চাহপাতৰ বাগানবোৰ দেখি এনেকুৱা লাগে যেন চাহপাত তুলিবলৈ যাম আপোনালোকৰ হয়নে বাৰু তেনেকুৱা আমি ধূপ মম ল'লোঁ এয়া মন্দিৰত এতিয়া সোমাম মন্দিৰ কোনফালে এইফালে ন মেইন মন্দিৰ এয়া মন্দিৰ কিমান ধুনীয়া এতিয়া মোৰ মা পাপাই চলাইছে জেঠাই ধূপ
पसंद है हाँ बंद हो गई ना हाँ माँ मुको दिबासोन मैं तार ভিতৰত কৰিম দিম হ'ব ভান্তি বাবাৰ ওচৰত গ'লে কি নিব লাগে আৰু তাত কেনেকুৱা ধৰণৰ কি কৰিব লাগে এই গোটেই সকলোখিনি মই মোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত মই মেনশ্যন কৰি দিম তো আপোনালোকে প্লিজ চাই ল'ব কৈছে তোমাৰটো ইয়াতে ইমানবোৰ কুকুৰ আছে আপোনালোকে দেখিছে ন কিন্তু কোনোটো কুকুৰে কাকো একো অপকাৰ নকৰে সিহঁতে তেনেকেই তাতেই শুই থাকে কাকো একো অপকাৰ নকৰে এখন পাৰ্ক টাইপ চাগে ন ইয়াতো আছে ছাৰ ইয়াত দুই ব্ৰাদাৰ ইন ল' হ'ব ন এয়া ডাঙৰ এপিনে মাজু ইমানেই ধুনীয়া খুবেই ভাল লাগিলে বহুত ধুনীয়া দেখিছে কিমান ধুনীয়াকৈ ফুল লগাই থৈছে এয়া ডাঙৰ বা মুখে উঠোৱা মানুহ নাই কোনো এয়া মই মেইন ব্লগাৰ মই মোক উঠোৱা কোনো নাই মানুহ আৰু সেইকাৰণে মই ফ্ৰণ্ট কেমেৰাতে নিজে নিজে উঠিব লাগে আৰু উঠালেও ইমান বেয়াকৈ উঠাব ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব
আৰু মোৰ লগত লিডুলৈ আহি ভান্তে বাবাৰ তাত আহি আপোনালোকৰ কেনে লাগিল জনাব। আৰু আপোনালোকেও যোন অহা নাই, হয়তো বহুতসকল আহিছেই তেওঁৰ ওচৰত, আৰু যোন অহা নাই তেওঁলোকো আহিব। খুব ভাল লাগিল আহি পেলাই। ইমান ধুনীয়া পৰিৱেশ। আঙুঠি ল'লোঁ, আমি পাথৰ ল'লোঁ, ঘৰৰ সকলোলৈকে লৈছোঁ। খুব ভাল লাগিল। আপোনালোকো আহিব। এয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ। এতিয়া আকৌ আপোনালোকক মোৰ লগতে লৈ যাম ঢলা শদিয়া ঢলা শদিয়ালৈ যাম। আহিছোঁ যেতিয়া চাই যাওঁ। আজিলৈকে অহা নাই, দলংখন হোৱাৰ দিন বহুতেই হ'ল, তো অহা নাই আজিলৈকে। তো মোৰ লগতে আপোনালোককো লৈ যাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া গাড়ীত উঠিব লৈছোঁ, গাড়ীত বহিছোঁ। এচিটো অকণ বৰকৈ দি দিয়া, বহুত গৰম লাগিছে। পানী বটলটো কি হ'ল? চ' ভান্তে বাবা তাৰপৰা আমি ওলালোঁ। এতিয়া যাম আমি ঢলা শদিয়া। ভাত খাম। আৰু আপোনালোককো লৈ যাম ঢলা শদিয়ালৈ আমাৰ লগত। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব। চাহপাত তুলিয়ে আছে ন? এনেকৈ চাহপাত তুলিবগৈ পাৰিলোঁ হৈছোঁ। ভাল লাগে নাই পুৰা বহল বনাইছা। এয়া ঢলা শদিয়া দলং। কোন আহিছে ঢলা শদিয়া আৰু কোন নাই অহা কমেণ্ট কৰি জনাব। মই ফাৰ্ষ্ট আহিছোঁ আজি। দলংখন ইমান দিন হ'ল যদিও আপাৰ আছাম ছাইডটো ইমান অহা নাযায়। বুলি আহোঁতে এফালেও মাৰি গৈছোঁ ঢলা শদিয়া। 9 মিটাৰ দীঘল ন? 9 কিলোমিটাৰ। তো ইয়াতে আমি ঢলা শদিয়া চালোঁ। চাই এতিয়া আমি লাঞ্চটো কৰিম। ঢলা শদিয়া পাৰ হৈ কুইন ৰেষ্টুৰেণ্ট ফেমিলিৰ কাৰণে হয়, ইয়াতেই খাম। এক্সপিৰিয়েঞ্চ নাই এইটো চাইডে ক'ত কেনেকুৱা। এয়া মোৰ জিজু ফটো উঠাত বিজি, তামাম ফটো উঠিছে একদম। এইটো কি ক'লে? খামতিলাহী ভাত ন? খামতিলাহী ভাত, পৰ্ক স্পেচিয়েল, কুইল ন? কুইল ৰেষ্টুৰেণ্ট, ফেমিলি ৰেষ্টুৰেণ্ট হয়। দেখাত ভালেই লাগিছে, খাই চাওঁ কেনেকুৱা হয়। কেনেকুৱা পাইছা খাই?
ভাল পাইছা? ভালেই হ'ব। এয়া পৰ্ক বেগে খাওঁ, নহ'লে ভাগত নাপাম। খাওঁ দেই। এইখনে কুইল উল্টাকৈ ওলাইছিলে, ফ্ৰণ্ট কেমেৰাত মাৰিছোঁ। ঢলা-শদিয়া আহিলে আপোনালোকে ইয়াতে খাব। খুব ধুনীয়া খানাটো খালোঁ, বহুত ভাল পালোঁ। খুব এফৰ্ডেবল প্ৰাইজত, খুব ভাল। ব্ৰিজখন পাৰ হৈ আপোনালোক আহিলে আপোনালোকে ইয়াতে খাব পাৰিব। কুইল ৰেষ্টুৰেণ্ট, ফেমিলি ৰেষ্টুৰেণ্ট হয়। সঁচাই খুব ভাল লাগিলে। আমি আহি ৰুম পালোহি হোটেল। তো আজি ইয়াতে আকৌ আমি ইয়াতে থাকি দিম তিনিচুকীয়াত। তো আমি কাইলৈ টিলিঙা মন্দিৰ, বগীবিল যাম, ক'ত যাওঁ লৈ তাৰপিছত আকৌ ঘৰ যাম। Hi friends. খুব মাথা কামুৰিছে, চ' কফিকে এটা দিলোঁ, কফিকে অকণ খাই লওঁ। মাথা কামুৰিছে, দিনটো ৰেষ্টটো নাই। ভাবিলোঁ ভাত খোৱা টাইম হ'লে সি প্ৰায় 9টা বাজিলে, 10টাত ভাত খাবই লাগিব। ইয়াত ৰেষ্টুৰেণ্ট পাৰ্টটো বন্ধ কৰি দিব তাৰপাছতে। চ' কফি এটাকে খাই লওঁ। এতিয়া আইচক্ৰীম পাৰ্টি চলিছে নাই? জেঠাই মই লৈ আহিছোঁগে। আইচক্ৰীম পাৰ্টি কোন পাই দিছে। মই দিছোঁ, চকলেট আনিছোঁ। হাই মোক কালি চ' আমি এতিয়া হোটেলৰ পৰা চেক আউট কৰিম। আজি 2 দিন থাকিলোঁ। হোটেল কিৰণ ৰেচিডেঞ্চি তিনিচুকীয়া। বহুত ভাল পালোঁ, বহুত ভাল পালোঁ, বহুত চাফা, বহুত ভাল, আৰু তেওঁলোকৰ ছাৰ্ভিচটো বহুত ভাল। চ' আপোনালোকে তিনিচুকীয়াত আহিলে, যদি আপোনালোকে হোটেলত থাকে তেন্তে আপোনালোকে কিৰণ ৰেচিডেঞ্চিলৈ আহিব, খুব ভাল পাব। নাই বাচ্চাটাক দিলোঁ। চ' আপোনালোকে তিনিচুকীয়াত আহিলে হোটেল কিৰণ ৰেচিডেঞ্চিত আহিব। খুব ভাল, খুব ভাল পালোঁ তেওঁলোকৰ ছাৰ্ভিচ। ফুড এমাউণ্টটো অলপ হয়, সেইটো আৰু চবতেই হয় ন, চব জেগাতেতো চব একেই নাপাম, কিন্তু তেওঁলোকৰ ছাৰ্ভিচ আৰু তেওঁলোকৰ হোটেলৰ যিটো মানে তো এতিয়া আমি ডিনাৰ কৰোঁ। ডিনাৰত পোলাও, বাটাৰ নান, মাটন। এতিয়া আপোনালোকক লৈ যাম আমাৰ লগত টিলিঙা মন্দিৰ। চ' এতিয়া আমি টিলিঙা মন্দিৰ যাম, ব'লক তেন্তে যাওঁ।
আমি টিলিঙা মন্দিৰ আহি পালোহি আমি পূজাৰ সামগ্ৰীখিনি লৈ লৈছোঁ আৰু তাৰপিছতেই আমি মন্দিৰলৈ প্ৰৱেশ কৰিম বন্ধ কৰি দিওঁ না মা মা মোকো ধূপ দিবাচোন আকৌ পিনে খাচোন মোবাইলৰ পিনে xuống thầy ra xuống thầy Kurama. Hello, Karo. Yeah, husband and Mariko about them Hanseli. Karo, tu lagi.
লখিমপুৰ ধেমাজি হৈ কিমান পাৰিবা হয় দূৰটো চাই লওঁ এতিয়া পইচা এটা পেলাও তো আপোনালোকক এতিয়া মই টিলিঙা মন্দিৰৰ পৰা আহি এয়া বগীবিল পালোহি মোৰ লগতে আপোনালোককো বগীবিল দেখাই যাওঁ এয়া ব্ৰহ্মপুত্ৰ জমুকুৱা এতিয়া পানীয়ে নাই ন চুম কইনছ এটা দি যাওঁ দিয়া এফালে দিছে কেলুৱে ঠিক ৰ'বা এক ছেকেণ্ড মানে কিমান হয় পাণ্ডুদাম নাম কি ইমান ৰ'দ হাই ফ্ৰেণ্ডছ কি দলং দেখা এখন কিমান নম্বৰ দলং ব্ৰহ্মপুত্ৰৰ পৰা 6 নম্বৰ ডাঙৰ ট্ৰাকবোৰ আহিলে লৰি যায় ন তো আপোনালোক বগীবিল আহিছে কমেণ্ট কৰি জনাব আৰু অহা নাই যদি ময়ো দেখালোৱে আপোনালোকক আৰু আপোনালোকো আহিলে কেতিয়াবা আপোনালোকৰ লগত মোকো দেখাব আকৌ ময়ো চাম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে কিমান চাই লাখ থাকিব। লাখ টিলিঙা আছে আমি বগীবিলৰ পৰা এতিয়া মৰাণত লাঞ্চ কৰিব লৈছোঁ জুইশলা ন জুইশালত খামটি লাহি ভাত তৰাপাতত দিয়ে চ' খাই চাওঁ কেনেকুৱা খাই লওঁ এখন অৱশ্যে 30 টকীয়া পাণ তাৰ পৰাই লৈ আহিছিলোঁ খুব ধুনীয়াকৈ পেকিং কৰিছে পাণটো খাই বা কেনেকুৱা লাগে চাওঁ শুনি খাওঁ মজা দ আছে ন স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ খানা এটা এইটো কি শিৱসাগৰ পুখুৰী শিৱসাগৰ পুখুৰীত পাই জয়দৌলত জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী মাছ কেনেকুৱা হ'ব জানো এই মাছ মাৰে নে ন তো আমি এতিয়া আহি শিৱদৌল পালোহি আমি মন্দিৰৰ ভিতৰলৈ প্ৰথম বাহিৰৰ পৰাই সেৱা কৰিছোঁ কাৰণ আমি মাংস ভাত খাই আহিছোঁ চ' বেয়া লাগে এয়া আমি শিৱদৌল পালোহি শিৱদৌল ভিতৰলৈ প্ৰথম আমি তাত মাংস খাই আহিলোঁ ভাতৰ দিনত সেইকাৰণে নিজৰে বেয়া লাগিছে আন্ধাৰো হ'ব এতিয়া ভিডিঅ'টো ভালকৈ স্পষ্ট কৰিব নোৱাৰিব তো এয়া আমি শিৱদৌল পালোহি আমি মহৰা পাইছোঁহি আইচক্ৰীম চুৰ কৰিছে আইচক্ৰীম খাইছোঁ আমি আইচক্ৰীম পাৰ্টি কৰিছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব শেষলৈকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈছে অলৰেডি সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই যদি ভাল পাই লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই গাইজ লাভ ইউ অল